নমস্কাৰ মই ভূমনি আপোনালোকক এটা নতুন ভক্সলৈ স্বাগতম জনাইছো মানে কেনেকুৱা গৰম পৰিছে আজি আমি দুপৰীয়াৰ সাজটো গৰমৰ কাৰণে এটা স্পেশাল আইটেম বনাইছো এয়া চাওকচোন এয়া পইতা ভাত ৰেডি কৰিছো আজি খাম বুলি আৰু পইতা ভাতৰ লগত ৰাতি ভাতকেইটাত পানী দি থৈছিলো আৰু ৰাতিপুৱা অকমান ফ্ৰিজত ভৰাই দিলো খোৱাৰ 1 ঘণ্টামান আগত ফ্ৰিজৰ পৰা এয়া ভাতকেইটা উলিয়াই লৈছো অলপ ঠাণ্ডা হৈ আছে খুব ভাল লাগিছে পইতা ভাতটো গৰমৰ কাৰণে খুবেই উপকাৰী গৰম বুলি নহয় ঠাণ্ডা পইতা ভাতটো স্বাস্থ্যৰ কাৰণে খুবেই উপকাৰী পইতা ভাতৰ লগত এয়া ডিম আমলেট কৰি লৈছো দুটাকে আলু পিটিকা বনাইছো এয়া এনেকে পিঁয়াজ কাটি লৈছো জলকীয়া এয়া আচাৰ এয়া হ'ল দাইল বটা তাৰপৰা এয়া হ'ল তিল বটা খুব চিম্পুলকে বেছি একো আইটেম বনোৱা নাই তথাপিতো এইখিনি ঘৰুৱাভাৱে অকণমান আজি এনেকে চিম্পুলকে খাই চাওকচোন এয়া নিমখৰ লগত তেল দি লৈছো মোক আৰু এটা দিয়া পিঁয়াজ ৰেডি হৈছে আৰু দেই খাব পৰা মোক নালাগে এয়া ৰেডি হৈ গ'ল এতিয়া আমি মাতিব পাৰো হেৰা আহা বাবু আহা এয়া আজি দেওবাৰ স্পেচিয়েল গৰমৰ উৎপাতত পইতা ভাত ৰেডি কৰিছো এনেদৰে এয়া আহিছে মানুহজন বহিছে বাবু আহা ভাল লাগিব আজি ল'ৰা স্কুল নাই চানডে মানুহজনৰ শ্বুটিং নাই গতিকে একেলগে বাবু বহা এয়া এতিয়া খোৱা এইবোৰ সুন্দৰ আয়োজন চাটনিবোৰ দিয়ে আচাৰটো দিয়া তাত অকণ অকণ দিছো বাৰু মই আচাৰটো দিয়ে সেয়া আৰম্ভ কৰক আজি চিম্পুল ভাত তথাপি এয়া তৃপ্তিৰে খাম জলকীয়া লৈ ল'বা এইবোৰ লৈ ল'বা আচাৰ বটা লৈছানে কেনেকুৱা লাগিছে বাবু বঢ়িয়া দিয়া খোৱা ময়ো খাওঁ ভাল আছে কিন্তু দেই এয়া খাই বৈ উঠাৰ পিছৰ পৰিৱেশ দেখিছে নহয় মই বাচন চাচন সামৰি ধুই মেলি আহি চাইছো এয়া চাওক পইতা ভাত পূৰা পেট পূৰাই খাই লৈ এয়া পূৰা বাবু আছে মনে মনে ভিডিঅ' কৰিছো দেই মই হেৰা পইতা ভাত পইতা ভাত মাৰি লৈ এতিয়া আৰু এটা টোপনি ধুনীয়া মধুৰ টোপনি আহিছে এঘুমুটি মাৰি ল'ব লাগিব সন্ধিয়ালৈ প্ৰগ্ৰেম আছে বাৰু ওলাই যোৱা এইটোৱে হয় পইতা ভাত খোৱাৰ পিছত বিৰাট এটা ধুনীয়া টোপনি পেটটো একদম শীতল হৈ যায় যে ফেনখন লৈ যায় আৰু
দুখন ফেন লৈছে এখন ইমানেই গৰম চিলিং ফেনৰ উপৰি এখন টেবুল কি ষ্টেণ্ড ফেন এখন লৈ লৈছে ইয়াত লৈ পেলাই এয়া টোপনি আৰু এইফালে চাওক মোৰ এই পিছত এয়া আকৌ বাবু এখেতে আকৌ খাই বলে মোবাইলত ধৰিছে কেনেকুৱা পালে খাই আজি একদম ক'বই নালাগে ক'বই নালাগে পইতা ভাত মস্তি সেয়া আৰু এই পিছ আমাৰ সিও কিবা এটা কৈছে দেই আজিৰ ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে জনাবচোন আৰু আপোনালোকেও এনেকৈ এই গৰমত এসাঁজ দুসাঁজ মাজে মাজে পইতা ভাত খাই চাবচোন কিমান আৰাম লাগিব গাটো গতিকে আজিৰ ভিডিঅ'টো মই ইমানতে সামৰোঁ যদি ভিডিঅ'টো চাই আপোনালোকে ভাল পাইছে তেনেহ'লে প্লিজ এটা লাইক কৰিব আৰু যিসকল লোকে মোক অলৰেডি ছাবস্ক্ৰাইব কৰিছে তেখেতসকললৈ মোৰ বহুত আন্তৰিক ধন্যবাদ থেংক ইউ ছ' মাছ আৰু যিসকলে ছাবস্ক্ৰাইব কৰা নাই আপোনালোকেও যদি মোক ভাল পায় তেনেহ'লে প্লিজ মোক ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো দবাই দিব আজিলৈ বাই বাই